কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নমো ভগৱতে বাসুদেৱায় ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय সকল নিগম কল্পতৰু তাৰ ভাগৱত হুকমুখে আহি ভূমিত হৈলা বিদিত ৰসত চতুৰ যিটো জনে কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰস অমৃত পৰম সন্তোষে পিয়ুক ৰস অমৃত কৃষ্ণ ভাগৱতৰ দশ লক্ষণ কথন ছবি অশুক মুনি নিগদতি শুনা ৰাজা মহামতি কহু ভাগৱতৰ লক্ষণ
পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি আকে স্বৰ্গ বোলে সাধু ও ব্ৰহ্মা আদি নানা মত স্ৰজে চৰাচৰ যত ইহাকে বিসৰ্গ বুলি জান ৰাজা দেৱ দৈত্য যাক পাইলে মহামহিমাক ইটো লক্ষণৰ নাম স্থান ৰাম মহাপাপী ভক্ত হয় তাকো কৃষ্ণে নিস্তাৰ জানা ৰাজা এইটো পোষণ মহন্তৰ কোপে আখি হুৱে দুৰ্বাসনা ৰাখি উতি বুলি কৰিলো বৰ্ণন যিটো হুৱে পুণ্য ভাগী সাধুৰ কৃপাক লাগি কায় বাক্যে কৰো যতন তেবে কৃষ্ণ পাৱে ৰতি বাঢ়িবে প্ৰেম মতি তৰিবে ক দুৰ্ঘোৰ মৰণ ৰাম মনু পুত্ৰ ছয় তা সম্বাৰ ধৰ্ম হয় মনন্তৰ ইহাকে বোলয় বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি কহয় যথা এহিতো ইখান কথা এৰাম জগত উদৰে ধৰি শয়ন কৰন্ত হৰি নিৰোধন কহিলো স্বৰূপ চাৰি মিছা মায়াময় নিজৰ ব্ৰহ্ম হয় মুকুতি বুলিয়াকে ভূপ ও কোটি কোটি ব্ৰহ্মাণ্ডৰ যত
জীৱ সমস্তৰ একে মাত্ৰ আশ্ৰয়ৰ স্থান সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো মহেশ্বৰ আশ্ৰয় কহিলো ভগৱান শ্ৰী ভাগৱতে হি দহোতা লক্ষণ কহে এতেকে সে মহন্ত পুৰাণ আন পুৰাণত পাঞ্চ লক্ষণ কহয়ে সাঞ্চ এতেকে সে অল্প কৰি জান ৰাম শুক দেৱেহি বুলি আন নানা কথা তুলি আশ্ৰয়ক বুজাইলা ৰাজাত নিপতিক কৰি দায়া কন্ত কথা সংক্ষেপীয়া শুনিওক ৰাজা বিষ্ণু ৰাত ও যেন মতে বিধি লভিলা সমস্তে সিদ্ধি তাক মই কৈলো তজু আগে ভাগৱত পুৰাণৰ লক্ষণকো নিপবৰ তুমিও শুনিলা অনুৰাগে সৃষ্টিৰ প্ৰকাৰ যত কাল জানি যেন মত তাকে কহো তৃতীয় স্কন্ধত পদ্মকল্পৰ কথা সংক্ষেপীয়া কৈলো এথা আৰু কৈব ব্যৱস্থা যি মত এহি মতে মহাশয় কহি কৃষ্ণ কথা ছয় স্তম্ভি ৰহিল প্ৰেম ভাৱে আতপৰে মহাযশী পুচন্ত নকৰিহি পুত মহামহন্তৰ ঠাৱে ও প্ৰথম স্কন্ধৰ কথা কহি চাহি হব তথা ব্যাসসুত বিদুৰ মহন্ত গৃহ বাৰিষ বেচাৰি বন্ধু বান্ধৱক এৰি তীৰ্থক্ষেত্ৰে কৰিবে লয়ন্ত মৈতে অসহিত টান সংগ ভৈল কোন স্থান কিবা পুচিলন্ত পায়া লাগ
মত্যেক বা কিবা কইলা পুনু কিয় আশী ভৈলা হস্তিনাপুৰক মহাভাগ হে ৰাম দুষ্ট বান্ধৱ যত কিবা হেতু এৰিলন্ত কহিও ক তাহাৰ কাৰণ বৈষ্ণৱৰ কথা চয় শুনিবা ক যোগ্য হয় ইহে আমাষাৰ মহাধন আশয় আমাৰ ভাগ তোমাক পাইলো লাগ কৃষ্ণ কথা কহিও বান্ধৱ সংসাৰৰ যত তাপ এৰাই থাকো বাপ শুনি হৰি চৰিত উৎসৱ হে ৰাম সনকৰ প্ৰশ্ন চয় শুনি সুত মহাশয় প্ৰশংসিয়া বুলিলা বচন কৃষ্ণ কথা মহাৰত্ন শুনিবে তেকে যত্ন ধন্য ধন্য তোমাৰ জীৱন তুমি পুছিলা যত পৰীক্ষিত সেহি মত ভোক আগে পুছিলা সংশয় শোকো স্মৰি হৰি পাৱ ভূয়াতি প্ৰেম ভাৱ প্ৰশ্ন কথা কহিলা নিশ্চয় পৰীক্ষিত মহাভাগে যেন মতে অনুৰাগে কৃষ্ণ কথা কৰিলা শ্ৰৱণ তুমি সবু সেহি মতে শুনিও ক এক চিত্ৰে কৃষ্ণ কথা পৰম গহন এহি বুলি সুত সন্ত প্ৰেমে স্তম্ভি ৰহিলন্ত কৃষ্ণৰ চৰণে দিয়া মতি দ্বিতীয় স্কন্ধৰ কথা 10 অধ্যায়ৰ এথা এহি মানে ভৈলা সমাপতি
ও এহি বুলি সুত সন্ত প্ৰেমে স্তম্ভী ৰহিলন্ত কৃষ্ণৰ চৰণে দিয়া মতি দ্বিতীয় স্কন্ধৰ কথা 10 অধ্যায়ৰ এঠা এহি মানে ভৈলা সমাপতি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। হে কৃষ্ণদেৱ পৰি কৰো সেৱ তুমি মোৰ নিজ স্বামী থাকি হৃদয়ত শিখাইলা যিমত তাহাকে ৰচিলো আমি মই অতি জ্বৰ ইটো কথা বৰ তুমি সি চৈতন্য হৰি নচোৱা যিমতে নাচো হিমতে তজুৱাই গাখীৰে ধৰি ও কৃষ্ণ লীলাশয় যি কিছু উদয় কৰিলো তজু কৃপাত তাক সমৰ্পিলো নিজ দাস ভৈলো কৰা কৃপা জগন্নাথ ভিত বুলি ধৰা দুখ পৰিহৰা অধমময় ভাগী তোমাৰ চৰণে পখিলো শৰণে প্ৰেম ভকতি লাগি হেৰাম নকৰিবা সদ্ম মনে পাদ পদ্ম মুখতৰ হুক নাম বৈষ্ণৱৰ সংগে থাকো মহাৰংগে পুৰা কৃষ্ণ এহি কাম শুনা সভাসদ হৈয়ানি শবদ দ্বিতীয় স্কন্ধ পয়াৰ জানি সাধু লোক ক্ষমিউক মুক সাধুৰ ক্ষমা শেষাৰ ও যিজনে নজানি বোলে নিন্দাবাণী সিও মোৰ উপকাৰী
নেখেমিবিও যেবে মুত পরে তেবে আছে কোন অহংকারী ই কথা থাকুক শুনাশৰ বলোক তৰিবাৰ কৰা কাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলাৰা ৰাম হৰি ৰাম 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 ই কথা থাকুক শুনাশৰ বলোক তৰিবাৰ কৰা কাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলাৰা ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ।